হেল্ল' মোৰ মৰমৰ বন্ধুসকল, আশা কৰোঁ তোমালোক আটায়ে ভালে আছা। আজি আহাচোন আমি এটা বেলেগ বিষয়ৰ ওপৰত কথা পাতোঁ। প্ৰথমতে আৰম্ভ কৰোঁ সৰু ল'ৰা ছোৱালীহঁতৰ কথা দি। সৰু ল'ৰা ছোৱালীবিলাকৰ কাণ্ড কাৰখানাবোৰ কি যে মৰম লগা। বিশেষকৈ অকণমানি ল'ৰাহঁত, তাহাঁতৰ গাড়ীৰ প্ৰতি যি আগ্ৰহ, যি হেঁপাহ, এইটোৰ বিষয়ে নজনা নিশ্চয় কোনোৱেই নাই। মই প্ৰায়ে মন কৰিছোঁ যেতিয়া আমি সিহঁতক সোধোঁ সৰু ল'ৰাহঁতক, বাবা ডাঙৰ হৈ কি হ'বা? সিহঁতি উত্তৰ দিয়ে, ডাঙৰ হৈ মই ড্ৰাইভাৰ হ'ম বুলি। কোনোবাই ক'ব মই ট্ৰাক চলাম, কোনোবাই ক'ব মই ডাম্পাৰ চলাম। আৰু আমি সিহঁতৰ এই কথাত নাহাঁহিটো নোৱাৰোঁ। আকৌ তোমালোকে নিশ্চয় কেতিয়াবা এইটো কথাও মন কৰিছা যে যেতিয়া সন্তানে বা ল'ৰা ছোৱালীহঁতে ভালদৰে পঢ়া শুনা নকৰে, অভিভাৱকসকলে তেওঁলোকক সকিয়নি দি পেলাই কয় যে বাবা ভালদৰে পঢ়া শুনা কৰা, কিন্তু নহ'লে ডাঙৰ হৈ ড্ৰাইভাৰ হ'ব লাগিব, চাহ তামোলৰ দোকান দিব লাগিব, এনেকুৱা ধৰণৰ কথা। আচলতে চাবলৈ গ'লে এই কথাষাৰত কোনো ভুল নাই, আৰু অভিভাৱকে যেতিয়া এইষাৰ কথা কয় তেওঁলোকৰ মনত কোনো বেয়া ভাৱ নাথাকে। প্ৰত্যেকজন অভিভাৱকে আশা কৰে তেওঁলোকৰ সন্তানে সুশিক্ষা গ্ৰহণ কৰি ভৱিষ্যতে নিজকে এনেকুৱা কৰ্মত নিয়োজিত কৰক যাৰ দ্বাৰা তেওঁলোকে সমাজত উচ্চ আসন পাবলৈ সক্ষম হয়, সন্মান লাভ কৰিবলৈ সক্ষম হয়। আৰু এনে সপোন দেখাততো কোনো ভুল নাই। কিন্তু এই যে বিশেষভাৱে নভবাকৈয়ে আমি কৈ পেলাওঁ কথাষাৰ, ভালকৈ নপঢ়িলে ড্ৰাইভাৰ হ'ব লাগিব, দোকান দিব লাগিব, এইবিলাকে কিন্তু সৰু ল'ৰা ছোৱালীহঁতৰ কুমলীয়া মনত খুব গভীৰ প্ৰভাৱ পেলায় বুলি মই ভাবোঁ। তেওঁলোকৰ দুই ধৰণৰ ক্ষতি হয়। প্ৰথমতে তেওঁলোকে ভাবে যে ড্ৰাইভাৰ হ'বলৈ, গাড়ী চলাবলৈ বা দোকান দিবলৈ, খেতি কৰিবলৈ পঢ়া শুনা নকৰিলেও হয়, শিক্ষা দীক্ষাৰ কোনো প্ৰয়োজন নাই। আৰু দ্বিতীয়তে তেওঁলোকে বুজি লয় যে এই কামবিলাক কৰাটো, গাড়ী চলোৱা, দোকান দিয়া, এনেধৰণৰ কামবিলাক কৰাটো, এনেধৰণৰ জীৱিকাবিলাক অন্য কিছুমান নিৰ্দিষ্ট জীৱিকাতকৈ হীন, এইবিলাকৰ বিশেষ কোনো মূল্য নাই। আৰু কুমলীয়া বয়সতে এই ধাৰণা তেওঁলোকৰ মনত শিপাই পৰে, আৰু তাৰ ফলত ভৱিষ্যত জীৱনত তেওঁলোকে শ্ৰমৰ মৰ্যাদা সম্পৰ্কে যিমানেই কথা শুনিবলৈ নাপাওক কিয়, তেওঁলোকৰ মনৰ এই পুৰণি ধাৰণাখিনি উলিওৱাই পঠিওৱাটো খুব সহজ নহয় নিশ্চয় তেওঁলোকৰ কাৰণে। ফলত কি হয়, মই অলপ দিনৰ আগতে এঠাইত লিখিছিলোঁ সৰুকৈ, বিষয়বস্তুটো আছিলে এনেকুৱা ধৰণৰ, কিছুমান ল'ৰা ছোৱালীয়ে তেওঁলোকৰ অভিভাৱকৰ জীৱিকাৰ সম্পৰ্কে উল্লেখ কৰিবলৈ লাজ পায়, টান পায়, কুণ্ঠাবোধ কৰে। এই কথাটোৰ কাৰণে আচলতে সেই ল'ৰা ছোৱালীহঁত দায়ী নহয়। মই ভাবোঁ মই বা আমিয়ে দায়ী আচলতে, যে ল'ৰা ছোৱালীহঁতক শিকাব পৰা নাই, যে তেওঁলোকৰ অভিভাৱকে বাল্যকালত যিখিনি সা সুবিধা পাইছিল সেই সা সুবিধাৰে আগবাঢ়ি গৈ জীৱনত যি কৰ্মত, যি জীৱিকাত নিয়োজিত হৈ পৰিয়ালটো পোহপাল দিবলৈ যত্ন কৰিছে, ল'ৰা ছোৱালীহঁতৰ ভৱিষ্যতৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে, ইয়াৰ কাৰণে তেওঁলোকে গৰ্ব কৰিব লাগে। এই কথাষাৰ আমি তেওঁলোকক শিকাব পৰা নাই। তেওঁলোকক শিকাব লাগিছিল আমি যে গৰ্ব কৰা তেতিয়ালৈকে যেতিয়ালৈকে তোমালোকৰ অভিভাৱকে কোনো অসৎ পন্থা, অসৎ ৰাস্তা লোৱা নাই জীৱিকা উপাৰ্জনৰ কাৰণে। গতিকে ইয়াত আমাৰ ভুল আছে। কিন্তু তাৰ লগতে মই ক'বলৈ বিচাৰিছোঁ বিশেষকৈ সেইসকল ছাত্ৰ ছাত্ৰীক, সেইসকল ল'ৰা ছোৱালীক যোনে মোৰ কথাখিনি শুনি আছা ধৈৰ্য সহকাৰে, থেংক ইউ ছ' মাছ। তোমালোকৰো দায়িত্ব আৰু কৰ্তব্য আছে বুলি মই ভাবোঁ। এইটো সত্য কথা, তোমালোকৰ মা দেউতাহঁতে যিবোৰ কাম কৰি আছে তাৰ দ্বাৰা তেওঁলোকে সমাজলৈ বহুত গুৰুত্বপূৰ্ণ অৱদান, অৰিহণা আগবঢ়াইছে। তেওঁলোকৰ কামবোৰ নিশ্চয়কৈ প্ৰশংসনীয়।
আমি তেওঁলোকৰ শলাগ ল'ব লাগিবই, কিন্তু তাৰ লগতে তোমালোকে এই কথাটো খুব মন কৰিবা যাতে তোমালোকৰ কোনো কথা বা কামে তোমালোকৰ সহপাঠীসকলৰ বা বন্ধু বান্ধৱীসকলৰ মনত আঘাত নিদিয়ে। সেইসকলৰ মনত যাৰ অভিভাৱকসকল তথাকথিত সৰু কিন্তু অপৰিহাৰ্য কিছুমান সেৱাৰ সৈতে জড়িত, কিয়নো প্ৰত্যেকটো কামৰে নিজৰ মহত্ব আছে। কেৱল মাত্ৰ নিৰ্দিষ্ট কেইটামান জীৱিকাৰে এই সমাজখন বা এই পৃথিৱীখন নচলে। গতিকে তোমালোকে খুব সাৱধান হ'বা যাতে তোমালোকৰ কোনো কথা বা কামে তেওঁলোকক আঘাত নিদিয়ে। আৰু লগতে মই নিজকে সাঙুৰি যিসকল অভিভাৱকে মোৰ কথাখিনি শুনিবলৈ পাইছে বা শুনিছে তেওঁলোককো মই আহ্বান জনাওঁ যে আহক আমি তেওঁলোকক শিকাওঁ এইটো কথা যে শিক্ষা দীক্ষা কেৱল মাত্ৰ কেইটামান নিৰ্দিষ্ট জীৱিকাৰ পথ গ্ৰহণৰ কাৰণে নহয়, আৰু লগতে এইটোও শিকাব লাগিব যে ভৱিষ্যত জীৱনত আমাৰ ল'ৰা ছোৱালীহঁত আগবাঢ়ি গৈ পৰিস্থিতিত পৰি তেওঁলোকে যি বৃত্তিয়ে গ্ৰহণ নকৰক লাগিলে প্ৰত্যেকটো বৃত্তি গ্ৰহণ কৰোঁতে তেওঁলোকে খালি এইটো কথাই মনত ৰাখিব লাগিব যে যেনেকৈ আমাক সমাজত এজন ভাল ডাক্তৰ লাগে, এজন ভাল ইঞ্জিনিয়াৰ বা এজন ভাল শিক্ষক লাগে, একেদৰে আমাক এজন ভাল দোকানী, এজন ভাল ব্যৱসায়ী, এজন ভাল খেতিয়ক কিংবা এজন ভাল ড্ৰাইভাৰো লাগে। তেতিয়াহে আমাৰ সমাজখন সুন্দৰ হ'ব। Thank you so much for watching. Bye-bye.